আমাৰ নতুন চৰকাৰ অহাৰ পিছত সবৰে প্ৰশ্ন কি নতুন চৰকাৰে কি কাম কৰিলে সবচেয়ে ডাঙৰ কামটো হৈছে আজি বিটিআৰ অঞ্চলত মানুহ নিৰাপত্তা আৰু শান্তিৰে থাকিব পাৰিছে এটা সময়ত কোকৰাঝাৰতে হোক বা বিভিন্ন জায়গাত ৰিমোট অঞ্চল বিলাকত আমাৰ সেই গৰেশ্বৰ বা ইফালে অলপ মানে হত্যা হিংসা ধন দাবী ভাবুকি বিলাক বহুত আগতে কমি গৈছে কাৰণে আজি বহুতে ফিল কৰা নাই কিন্তু কিছুমান অঞ্চল আছে মানুহ বিলাকে আশা হেৰাই দিছিলে কি আমি আৰু বড়োলেণ্ডত থাকিব নোৱাৰিম নেকি বুলি পেলাই মই যোৱাবাৰ 26 জানুৱাৰী যেতিয়া পতাকা উত্তোলন কৰিছো ইয়াৰ পিছত কোকৰাঝাৰ সাৰ্কিট হাউচত বহিছিলো চাহ খাবলৈ ডিসিএ লৈ গৈছিলে তাত এজন মানুহে আহি পেলাই কৈছে এটা বঙালী সম্প্ৰদায়ৰ এজন সিনিয়ৰ মানুহ তেখেতে অফিচাৰ হয় তো তেখেতে ক'লে যে স্যাৰ মই 70 বছৰ ইয়াত বড়োলেণ্ডত চাকৰি কৰি আছো আপোনাৰ কানে কানে এটাই কথা কম যে আপোনাৰ পৰা একো নালাগে আমাক এটাই কথা কম যে আজি বহুত শান্তি পাইছো বুলি পেলাই যে আমি এতিয়া সবে নিৰাপত্তাৰে থাকিব পাৰিছো কিন্তু এতিয়াও 100% হোৱা নাই এই কেদিনতো কোকৰাঝাৰত এগেইন কোনবা টিম ওলাই পেলাই ধন দাবী কৰা কিবা কৰা তেনেকা কথাবিলাক আহি আছে তো মই এটোও ভাবিছো সবচেয়ে প্ৰথম কামটো হৈছে আমি শান্তি আৰু নিৰাপত্তাটো আনিব লাগিব সেকেন্ড কামটো হৈছে আমি যিখন আমি ঘৰ বুলি ধৰি লৈছো এইখন ঘৰত আমাৰ জাতি জনগোষ্ঠী বড়ো অসমীয়া বঙালী মাইনৰিটি যিমান আছে সবৰে মাজত এটা মিলাপ্ৰীতিটো আনিব লাগিব প্ৰথম শান্তি থাকিলে সব কাম হ'ব যদি অশান্তি হয় আপুনি কাম কৰিব নোৱাৰিব আৰু সেই শান্তি যিটো কথা এটো লেকচাৰ দি আনিব নোৱাৰিব এটো আপুনি একখোজ মই একখোজ আগুৱাই আহিব লাগিব আপুনি একখোজ মই একখোজ পিছই দিব লাগিব তেতিয়াহে জায়গাটো ওলাব এটা সময়ত আমাৰ মুছলমান বড়ো সংঘাত হল এটা সময়ত আদিবাসী বড়ো সংঘাত হল ইয়াৰ পিছত মাজতে বড়ো সংঘাত হল ইয়াৰ পিছত আকৌ বড়ো অবড়ো হল কি হোৱা নাই আমাৰ মাজত গতিকে পৃথিৱীত যে আমি 2 দিনৰ কাৰণে আহিছো আলহী খাবলৈ ইয়াত অকলে আমি কাজিয়া কৰি যদি মৰি যাওঁ আমাৰ কি হ'ব কামটো মিনিংলেছ হৈ যাব কিয় আহিছিলো আমি পৃথিৱীত তো সেই কাৰণে যেটো অঞ্চলত আমি বসবাস কৰো তাত আমি প্ৰথম আমাৰ কামটোৱে হৈছে মিলাপ্ৰীতি আৰু মিলাপ্ৰীতিটো তেতিয়াই হ'ব এজনে আনজনক মৰম কৰিব লাগিব মৰম দিলে মৰম পায় এজনে আনজনক সন্মান কৰিব লাগিব সন্মান দিলে সন্মান পায় এজনে আনজনক একচেপ্ট কৰিব পাৰিব লাগিব যদি আমি সদায় সন্দেহৰ চকুৰে চাওঁ এই কছাৰী গেটা এনেকুৱা এই মিয়া গেটা এনেকুৱা এই অসমীয়া গেটা এনেকুৱা ভাব লৈ থাকিলে আমাৰ অঞ্চলটো কেতিয়াও আমি আগুৱাই লৈ যাব নোৱাৰিম